গাইজ মই এই নিউ ইয়েৰ পাৰ্টি মেকআপ লুক আৰু খ্ৰীষ্টমাছ লুক এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ, গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ফাৰ্ষ্ট মুখখন মই ভালদৰে ফেচ ৱাছ কৰি ল'লোঁ এণ্ড এতিয়া মই গুড ভাইবছৰ ৰ'জ গ্লো ট'নাৰটো ইউজ কৰিম। এই ট'নাৰটো মই বহুত ভাল লাগে ইউজ কৰি, মই ডেইলি এইটো ট'নাৰেই ইউজ কৰোঁ। ভালদৰে মই মুখত এইদৰে স্প্ৰে কৰি ল'লোঁ। নেক্সট মই মুখখনত ভালদৰে ট'নাৰটো মেছাজ কৰি ল'ম। এতিয়া মই এইটো গুড ভাইবছৰ টি ট্ৰী আৰু পাপায়া চিৰাম ইউজ কৰিম। এডাল এপ্লিকেটৰ আহে ইয়াৰ লগত, এডাল এপ্লিকেটৰে মই ভালদৰে মুখত এপ্লাই কৰি ল'ম চিৰামটো। নেক্সট মই ভালদৰে মেছাজ কৰিম। নেক্সট মই আহিম নিউট্ৰিডাৰ্মাৰ মইশ্চাৰাইজাৰ। এই মইশ্চাৰাইজাৰটো মই ডেইলি ইউজ কৰোঁ, বিৰাট ভাল মইশ্চাৰাইজাৰ হয়। আপোনালোকক এই প্ৰডাক্টখিনি মই আগতে এটা ভিডিঅ' ৰিভিউ দিয়া আছে, যদি আপোনালোকে নাই চোৱা প্লিজ মোৰ লিংকটোত গৈ পেলাই আপোনালোকে মোৰ সেই ভিডিঅ'টো চাই ল'ব। এপ্লাই কৰি ভালদৰে মাছাজ কৰি ল'ম স্কিনত। নেক্সট মই আহিম মেবিলিনৰ ফিট মি ফাউণ্ডেশ্যন। হে গাইজ, মই এইখিনিতে এটা কথা কৈ দিওঁ, মই প্ৰাইমাৰ লৈছিলোঁ, এইটো প্ৰাইমাৰ লৈছিলোঁ মই এনাবে প্ৰাইমাৰ, কিন্তু আপোনালোকক কিজানি কেনেকৈ ভিডিঅ' ক্লিপটো ডিলিট হৈ গ'ল তো দেখুৱাব নোৱাৰিলোঁ। মই এনাবে প্ৰাইমাৰ ইউজ কৰিছিলোঁ। প্ৰাইমাৰটো কেতিয়াও আপোনালোকে স্কিপ নকৰিব। ফাউণ্ডেশ্যন লগোৱাৰ আগতে প্ৰাইমাৰটো সদায় লগাবই লাগে। ভালদৰে মই ফাউণ্ডেশ্যনখিনি এটা বিউটি ব্লেণ্ডাৰ লৈ পেলাই ডেপ ডেপ কৰি ব্লেণ্ডিং কৰি ল'ম। মেকআপত এটা কথা বিশেষকৈ ধ্যান ৰাখিব লাগে, ব্লেণ্ডিংটো ভাল নহ'লে মেকআপটো কেকি হয় পিছত। তো ব্লেণ্ডিংটো ভালদৰে কৰিব লাগে মেকআপ কৰাৰ সময়ত। আইজেই হওক বা আই শ্বেডৰ মেকআপেই হওক বা আপোনাৰ ফেচ বেছেই হওক, ভালদৰে ব্লেণ্ডিংটো কৰিব লাগে। তো মই ভালদৰে ব্লেণ্ডিং কৰি লৈছোঁ, ডিঙি, কাণ, নাক, চকু যিমান য'ত ভালদৰে ব্লেণ্ডিং কৰিছোঁ। তো নেক্সট আহিম মই আইব্ৰ'ৰ কাৰণে মই ৰাখিছোঁ এইটো ডেলিকেট কালাৰ আইব্ৰ'। এইটো মই আপোনালোককো ৰিভিউ দিয়া হৈছিলে আগৰ ভিডিঅ' এটাত। তো মই ইয়াৰ মিডিল কালাৰটো ৰাখিছোঁ মোৰ আইব্ৰ'ৰ কাৰণে, যিহেতু মোৰ আইব্ৰ' কালাৰটো ইয়াৰ লগত বেছিকৈ মেচ হয়। তো ইয়াৰ লগতে আহে এডাল স্পুলি প্লাছ এপ্লিকেটৰ লগতে আহে ইয়াৰ, সেইডালেৰে মই ধুনীয়াকৈ আইব্ৰ'টো শ্বেপ দি ল'ম। ভালদৰে মই ইযোৰ আইব্ৰ' ফিল আপ কৰি লওঁ। গাইজ মোৰ আইব্ৰ'যোৰ একেবাৰে পাতল, চ' ফিল আপ কৰোঁতে অলপ সময়ে লাগে। মোৰ কমপ্লিট হৈ গ'ল দুডাল আইব্ৰ'। এতিয়া মই স্পুলিডালেৰে ভালদৰে ব্ৰাছ কৰি ল'ম মোৰ আইব্ৰ'টোত। যদি কিবা প্ৰডাক্ট ভালদৰে মানে ক্লিন আপ হৈ যাব, প্ৰডাক্ট যদি কিবা এটা হেৰি হৈ আছে ক্লিন আপ হৈ যাব। তো মই ব্ৰাছ কৰাৰ পিছত নেক্সট মই আহিম, চাই লওক আপোনালোকে, এতিয়াতো মোৰ হৈ গ'ল। তো মই নেক্সট আহিম কনচিলাৰ, মেবিলিন ফিট মি কনচিলাৰ। এডাল মোৰ শেষেই হ'বলৈ হৈছে। তো এডাল ফ্লেট ব্ৰাছেৰে মই কনচিলাৰটো ইয়াত লৈ ল'ম, যিহেতু এডাল ব্ৰাছেৰে লগালে সুবিধা হয় অলপ। তো মই আইব্ৰ'ৰ তলত আৰু ওপৰত কনচিলাৰটো সানি ল'ম। আইব্ৰ' ডিফাইন ধুনীয়াকৈ হয় এইটো, এনেকুৱা ধৰণে আপোনালোকে কৰিলে মানে। তো মই আইলাইনাৰটো অলপ লগাই ল'ম, কাৰণ মোৰ আই শ্বেডো এতিয়ালৈকে অঁকা নাই, আঁকিবলৈ আছে। চ' এতিয়া মই আইব্ৰ'ৰ ওপৰতো অলপ লগাই ল'ম এইদৰে।
বিউটি ব্লেণ্ডাৰটো লৈ পেলাই মই এতিয়া চব ব্লেণ্ড কৰি ল'ম। য'ত য'ত মই কনচিলাৰ লগাইছোঁ তাত আইলাইটৰ তলত আৰু আইব্ৰ' ওপৰত, আইব্ৰ' তলত ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম। এয়া হৈ গ'ল। নেক্সট মই এযোৰ আইব্ৰ'টো যেনেকুৱা ধৰণে কৰিছিলোঁ তেনেকুৱা ধৰণে এযোৰ আইব্ৰ'টো মই কনচিলাৰ লগাই লওঁ আইব্ৰ' তলত ওপৰত আৰু প্লাছ আইলাইটৰটো লগাম। আৰু মই এনিটাইম যিটো মই মেকআপ ভিডিঅ' দিওঁ মই কনচিলাৰ মেবিলিন ফিটমি কনচিলাৰটোৱে ইউজ কৰোঁ। চ' মোৰ মেবিলিন কনচিলাৰটো মানে শেষেই হ'বলৈ হ'ল। এটা কনচিলাৰ মই অৰ্ডাৰ কৰিছিলোঁ, বাট সেইটো কনচিলাৰ ছেটটো মোৰ স্কিন টনৰ ছেটটো লৈ পেলাই নিমিলিলে, বহুত ডাৰ্ক হৈ গ'ল। তো মই এতিয়া এইটোৱেই ইউজ কৰিবলগীয়া হৈছে। আঁকি ল'লোঁ। এতিয়া মই এটা বিউটি ব্লেণ্ডাৰ লৈ পেলাই আকৌ ভালদৰে ব্লেণ্ড কৰি ল'ম এইযোৰ চকুজুৰিটো। ব্লেণ্ড ব্লেণ্ড ব্লেণ্ড। গাইজ, মই এটা কথা আকৌ ইয়াতো কৈ দিওঁ, মই ভিডিঅ' কিজানি কেনেকৈ ক্লিপটো ডিলিট হৈ গৈছে নাজানো। মই কনচিলাৰ লগোৱাৰ পিছত মই কম্পেক্ট পাউডাৰ দি ছেট কৰিছিলোঁ, বাট সেইটো এই ভিডিঅ'ত নাহিলে, কেনেকৈ ক্লিপটো ডিলিট হৈ গ'ল। নেক্সট মই নিউড আই শ্বেডৰ প্লেট এখন লৈছোঁ। এইখনৰ পৰা এটা ডাৰ্ক শ্বেড লৈছোঁ, ডাৰ্ক পিংক শ্বেড। যিহেতু পাৰ্টি মেকআপ লুক অলপ ডাৰ্ক ৰাখিছোঁ, পিংক শ্বেডটো মই ভালদৰে এনেকৈ আইলাইটত এপ্লাই কৰি ল'ম। ক্ৰিছ নাইলনে নেযাওঁ, মই বছ আইলাইটত এপ্লাই কৰিছোঁ। গোটেই আইলাইটখনতে মই এপ্লাই কৰিছোঁ। ভালদৰে ব্লেণ্ড কৰি লওঁ। নেক্সট মই আহিছোঁ ৱেট এণ্ড ৱাইল্ডৰ এই প্লেটখনৰ এই ট্ৰানজেকশ্যন কালাৰটো লৈছোঁ, আৰু সেই ট্ৰানজেকশ্যন কালাৰটো মই ক্ৰিছ লাইনত ব্লেণ্ড কৰিম ভালদৰে। এনেকৈ ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। তো এতিয়া আহিছোঁ মই মেবিলিনৰ নিউড আই শ্বেডৰ প্লেট হয় এখন অৱস্থাই শেষ হৈ গ'ল। ইয়াৰ ব্লেক শ্বেডটো লৈছোঁ, আৰু এই ব্লেক শ্বেডটো মই আউটাৰ কৰ্নাৰত ৰাখিম। খুব সাৱধানে কৰিব লাগে ব্লেক শ্বেডটো, যিহেতু মই আই লুকটো অলপ বল্ড ৰাখিছোঁ। চ' সেইকাৰণে মই ব্লেক শ্বেডটো ইউজ কৰিছোঁ আউটাৰ কৰ্নাৰত। ভালদৰে এনেকৈ ব্লেণ্ড কৰি ল'ম। মইতো কৈছোঁৱেই ব্লেণ্ডিং মাষ্ট মেকআপৰ কাৰণে, আইছেই হওক বা আপোনাৰ ফেচেই হওক। ব্লেণ্ডিংটো ভাল নহ'লে মানে মেকআপ লুকটো ভাল নালাগে দেখিবলৈ। গতিকে ব্লেণ্ডিঙৰ ওপৰত বেছিকৈ কৰিব লাগে। তো মই অলৰেডি এইটো চকু হৈছেই। নেক্সট মই এতিয়া যোনখিনি হাৰ্চ লাইন হৈছে সেই হাৰ্চ লাইনটো নাইকিয়া কৰিবৰ কাৰণে মই আগৰ ডাৰ্ক পিংক শ্বেডটো অলপমান লৈ পেলাই গোটেইখিনি ভালদৰে মিক্স এণ্ড মেক্স কৰি লৈছোঁ, যাতে মোৰ চকুত কোনো ধৰণৰ হাৰ্চ লাইন দেখা নাপায়। তো এয়া মই ব্লেণ্ড কৰি আছোঁ। তো এতিয়া মই আইলাইটৰ তলতো সেই একেই কালাৰৰ পিংক ডাৰ্ক শ্বেডটো লৈ পেলাই আইলাইটৰ তলতো দিম অলপমান স্মোকি ইফেক্ট এটা। তো এয়া মই এনেধৰণে দি লৈছোঁ।
এডাল ফ্লেট ব্ৰাছে তো এতিয়া মই বেলেগ এডাল ব্ৰাছেৰে মেবিলিনৰ যোনটো আইশ্বেডো পেলেট আছিলে ব্লেক কালাৰটো সেইটো অলপ পিক কৰি পেলাই মই ইয়াত আইলাইটৰ তলত অলপমান লগাই দিছোঁ। এতিয়া মই এডাল ফ্লেট ব্ৰাছ লৈ পেলাই কনচিলাৰটো পিক কৰি পেলাই আইলাইটৰ এই মিডল পাৰ্টটো ইনাৰ কৰ্নাৰৰ পৰা আধালৈকে আপোনাৰ এই মিডল পাৰ্টটো মই গোটেই কনচিলাৰ আঁকিম, মানে কাৰণ তাত মই এটা চিমৰি ছেট ব্যৱহাৰ কৰিম আইশ্বেডোৰ। যিহেতু পাৰ্টি চিমৰি ছেটটো দিলে বেছিকৈ ভাল লাগে, পাৰ্টি মেকআপ লুক নিউ ইয়েৰ। তো তাত মই য'ত কনচিলাৰ লৈছিলোঁ তাত মই অলপ কম্পেক্ট পাউডাৰ লৈ পেলাই ডেপ কৰিম। এইদৰে এতিয়া আমি যোনটো চিমৰি ছেট লগাম সেইটো তাৰমানে আপোনাৰ এইটো কালাৰ লৈছোঁ। চিমৰি ছেটটো এনেকুৱা ধৰণে আপোনাৰ কনচিলাৰ দি পেলাই যদি মানে যিকোনো চিমাৰ শ্বেডেই হওক বা গ্লিটাৰে হওক আপোনালোকে লগালে মানে বস্তুটো বেছিকৈ দেখা পায়, অলপ মানে বেছি উজ্জ্বল হৈ উঠে। তো সেইকাৰণে মই সেইটো দি লৈছোঁ। তো তাৰপিছতে যিখিনি আছিলে সেইখিনি মই ব্লেণ্ড কৰি ল'লোঁ ভালদৰে ব্ৰাছেৰে। তো যেনেকুৱা ধৰণে এইটো চকুজুৰিত কৰিছোঁ সেনেকুৱা ধৰণে নেক্সট চকুজুৰিটো মই কৰিম অফ কেমেৰাত। তো হৈ গ'ল মোৰ এইটো দুটা চকু ক্লিয়াৰ হৈ গ'ল। এতিয়া মই মেবিলিন ফিট মি কনচিলাৰটোৱে য'ত চকু কিছুমানে ধৰক সেই ঠাইত টেপ লগাই লয়, যিহেতু মোৰ ওচৰত টেপ নাছিলে ছ' মই যোনখিনি হাৰ্চ লাইন হৈছিলে সেইখিনি মই ক্লিন আপ কৰিবৰ কাৰণে কনচিলাৰ ব্যৱহাৰ কৰিছোঁ আৰু মই তলত আইলাইটৰটো লগাই লৈছোঁ। ফাৰ্ষ্ট আইলাইটৰ লগোৱাৰ আগতে মই ব্ৰাছ কৰিছিলোঁ, দেখুৱাব নহ'ল আপোনালোকক। ব্ৰাছ কৰি যোনটো প্ৰডাক্ট আইশ্বেডৰ প্ৰডাক্ট তলত পৰিছিলে সেই ব্ৰাছেৰে মই প্ৰডাক্টখিনি গুচাই ল'লোঁ। সেইটো মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, তো চৰি। তো এতিয়া মই এনেধৰণে ক্লিন আপ কৰি লৈছোঁ। এনেকৈ কৰিলে মানে কিছুমানে টেপ লগাই কৰে, তো এনেকৈ ছাইডত কনচিলাৰ নলগালেও হয়। যিহেতু মোৰ টেপ নাই ছ' সেইকাৰণে মই কনচিলাৰ লগাই পেলাই ভালদৰে শ্বেপটো মিলাই লৈছোঁ যাতে কোনো হাৰ্চ লাইন নপৰে। তো মোৰ আই মেকআপটো লাহে লাহে কমপ্লিট হৈছেই, এয়া চাওক। তাৰপিছত মই য'ত য'ত কনচিলাৰ লগাইছিলোঁ তাত এই কম্পেক্ট পাউডাৰটোৰ মই ছেট কৰি ল'ম ভালদৰে। মনত ৰাখিব কনচিলাৰ য'ত লগাই তাত কম্পেক্ট পাউডাৰ ইউজ কৰিবই লাগে, নহ'লে মেকআপ লুকটো অলপ দেৰি হৈ যোৱাৰ পিছত অলপমান মানে কেকি ফিল হয়। সেইকাৰণে কনচিলাৰ ইউজ কৰাৰ পিছত কম্পেক্ট পাউডাৰ নহ'লে বা লুজ পাউডাৰ ইউজ কৰিবই লাগে। এয়া মই নেক্সট আহিছোঁ মেবিলিনৰ হাইপাৰ কাৰ্ল মাস্কাৰা। এইটো মোৰ বিৰাটেই ভাল লাগে মাস্কাৰাটো, মই যিকোনো ভিডিঅ'ত মই এই মাস্কাৰাটোৱে ইউজ কৰোঁ। শেষেই হ'বলৈ হৈছে, তো ভালদৰে মই আঁকি লওঁ, মাস্কাৰাটো লগাই লওঁ। মাস্কাৰাৰ তলতো লগাই লৈছোঁ। মই ফেক আইলেছেছটো ব্যৱহাৰ নকৰোঁ, ছ' মই এই ধৰণে মাস্কাৰাটো ডাবল কোটত ব্যৱহাৰ কৰিছোঁ। এবাৰ লগোৱাৰ পিছত নেক্সট আৰু এবাৰ লগাইছোঁ যাতে মানে একেবাৰে ডাৰ্ককৈ মানে বস্তুটো দেখা পায় মানুহে আইব্ৰ' চেলৰ সেইযোৰ। তলতো লগাই লৈছোঁ। তো ফিনিছ মোৰ মাস্কাৰা হৈ গ'ল লগোৱা। নেক্সট মই আহিম এতিয়া আইলাইনাৰ কাৰণে মই এইটো আপোনাক দেখুওৱা হৈছিলেই।
আগৰ ভিডিঅ' ৰিভিউ দিছিলোঁ, ইয়াৰ বিষয়ে কৈ থোৱা আছে। তো এইডাল এপ্লিকেটৰ ইমানেই শ্লিম, মানে উইংছ লাইনাৰ আঁকিবলৈ বিৰাটেই ভাল। তো মই আঁকিছোঁ। মই যিহেতু আইলাইনাৰ অঁকাত ইমান পক্কা নহয়, তো আঁকিছোঁ আৰু চাই ল'ব। মই উইংছ লাইনাৰ আঁকিম, তো এয়া লাইন বনাই লৈছোঁ। এনেদৰে মই উইংছ লাইনাৰটো ক্ৰিয়েট কৰি লৈছোঁ। চাওক এয়া হৈছে নাই, হৈছে ন? তো ভালদৰে মই আকৌ মিলাই লওঁ। তো এয়া মোৰ আইলিনাৰ লগোৱা হৈ গ'ল। এনেদৰে নেক্সট চকুযোৰটো মই আইলিনাৰটো লগাই লৈছোঁ। তো গাইজ, এয়া মোৰ আইলিনাৰ লগোৱা হৈ গ'ল। এয়া চাওক, এতিয়া মই দুটা চকুত আইলেটৰ তলত মই এই কাজলডাল, হোৱাইট কাজলডাল মই এপ্লাই কৰিম। এই কাজলডালৰ বিষয়েও মই আপোনালোকক আগৰ ভিডিঅ'টোত ৰিভিউ দি থোৱা আছে, তো আপোনালোকে চাই ল'ব। ভালদৰে এপ্লাই কৰি লৈছোঁ। তো মোৰ এপ্লাই কৰি ল'লোঁ। নেক্সট মই কম্পেক্ট পাউডাৰ ইউজ কৰিছোঁ। এডাল ব্ৰাছৰ সহায়ত, ফ্লাফি ব্ৰাছৰ সহায়ত মই গোটেই মুখতে কম্পেক্ট পাউডাৰটো ইউজ কৰিম। তো এতিয়া নেক্সট আহোঁ কণ্টৰৰ কাৰণে। কণ্টৰৰ কাৰণে মই বেলেগ একো লোৱা নাই। মই কণ্টৰৰ কাৰণে ৱেট এণ্ড ৱাইল্ডৰ আইশ্বেডো প্লেটৰ এই ব্ৰাউন কালাৰটো লৈছোঁ, যোনটো কণ্টৰ বেষ্ট হয়। আপোনালোকেও ট্ৰাই কৰিব পাৰে, এক্সট্ৰা নিকিনিলেও হ'ব। এই ৱেট এণ্ড ৱাইল্ডৰ আইশ্বেডো প্লেটখনৰ পৰাই আপোনালোকে কণ্টৰো পাই যাব। বিৰাট ধুনীয়া কণ্টৰ হয়। সেয়া ইমান ডাৰ্ক হয়, দেখিছে, বহুত ডাৰ্কেই লাগিলে। তো মই মিলাই লওঁ, ভালদৰে মিলাই লৈছোঁ, ব্লেণ্ড কৰিছোঁ ওপৰৰ ফালে, আপাৰ মোচনত ব্লেণ্ড কৰিছোঁ। এয়া, আৰু কণ্ট্ৰল কৰোঁতে মুখখন এইদৰে কৰি ল'ব লাগে, সকলোৱে জানেই। তো য'ত য'ত মই কণ্ট্ৰল কৰিব লাগে কৰি লওঁ। ওপৰৰ ফৰহেডতো কৰিছোঁ অলপমান। তো অলপমান যদি কণ্ট্ৰল ধৰক কালাৰটো অলপমান যদি বেছিও হৈ গৈছে, তেনেহ'লে একো চিন্তা কৰিব কথা নাই। আপোনালোকে এটা বিউটি ব্লেণ্ডাৰ লৈ পেলাই অলপ ডেপ কৰি দিলেও হ'ব। য'ত বেছি অংশত কালাৰ লাগিছে এইটো উঠি যাব। তো মই ডেপ কৰি লৈছোঁ অলপমান ব্লেণ্ডাৰটো দি। তো নেক্সট মই আহিছোঁ ফ্ৰেছেছ কানাডাৰ কম্পেক্ট পাউডাৰটো লৈ পেলাই অলপ কণ্ট্ৰল কৰা ঠাইখিনিত অলপমান জাষ্ট ব্ৰাছ কৰি লৈছোঁ, অলপ ব্লেণ্ড কৰি দিছোঁ যাতে হাৰ্ছ লাইন নহ'ব। আকৌ মই সেই কণ্ট্ৰল প্লেটৰ পৰা কণ্ট্ৰল অলপ, মই বেছিকৈ কণ্ট্ৰল নকৰোঁ নজত, তো অলপ স্লাইটলি অলপ কণ্ট্ৰল কৰিছোঁ, বেছি কণ্ট্ৰল নাই কৰা। তো এয়া এনেকৈ কণ্ট্ৰল কৰি লৈছোঁ নজত। আৰু ভালদৰে মই কম্পেক্ট পাউডাৰ দি পেলাই
য'ত কৰিছোঁ তাত মই লাহে লাহে অলপমান লগাই দিছোঁ। নেক্সট মই কনচিলাৰটো ব্ৰিজ অফ দ্য নোজত ইউজ কৰিছোঁ। ইয়াত কিপ ইট বোৰ্ড তো এটা বিউটি ব্লেণ্ডাৰ লৈ পেলাই মই কনচিলাৰটো ব্লেণ্ড কৰিছোঁ লাহে লাহে, খুব সাৱধানেৰে। তো হৈ গ'ল। এতিয়া মই য'ত য'ত কনচিলাৰ লগাইছিলোঁ তাত মই কম্পেক্ট পাউডাৰ ইউজ কৰিম। মই কৈছোঁৱে কনচিলাৰ লগোৱা ঠাইত কম্পেক্ট পাউডাৰ ৰাখিবই, দিবই, নহ'লে কি হৈ যায় অলপমান মানে পিছত। তাৰপৰা মই নেক্সট ল'ম এই ছেটটো ব্লাছৰ কাৰণে। বিৰাটেই ভাল লাগে মোৰ এই ছেটটো ব্লাছৰ কাৰণে। চব কিমান ধুনীয়া কালাৰ হৈ যায়। তো ব্লাছৰ কাৰণে লৈছোঁ এই ছেটটো, আৰু এনেধৰণে ব্লাছক কিমান ধুনীয়া কালাৰ হৈছে। এনেকৈ ব্লাছ কৰি লৈছোঁ মই আপাৰ ম'শ্যনত। বিৰাটেই ধুনীয়া লাগে কালাৰটো, ডাৰ্ক নহয়, লাইট হয়, বহুত ভাল লাগে। অলপ পিচি পিংক টাইপৰ কালাৰটো, বিৰাটেই ভাল লাগে। তো নেক্সট মই আহিছোঁ চুইচ বিউটিৰ এই হাইলাইটাৰ প্লেটখন। ইয়াৰ বিষয়ে মই আপোনালোকক ৰিভিউ দি থোৱা আছে আগৰ ভিডিঅ'ত। চুইচ বিউটিৰ এই হাইলাইটাৰ প্লেটখনৰ পৰা মই ল'ম এই ছেটটো ল'ম, এইটো মিডিল ছেটটো। এডাল ব্ৰাছৰ সহায়ত, ফ্লেট ব্ৰাছৰ সহায়ত, নহ'লে ফেন ব্ৰাছো ইউজ কৰিব পাৰে। মই এতিয়া ফ্লেট ব্ৰাছডাল ইউজ কৰিছোঁ, যিহেতু সেইডাল ব্ৰাছ অলপ বহল হয়। তো চব ৱাও, বহুত ধুনীয়া কালাৰ উঠে। ধুনীয়াকৈ মই লগাই লৈছোঁ, আৰু য'ত য'ত মোৰ হাইলাইটাৰ কৰিবলৈ মন আছে তাত মই কৰি লৈছোঁ। ব্ৰিজ অফ দি নোজতো কৰিম। প্ৰথমতে আহিছোঁ মই আইব্ৰৰ তলতো হাইলাইট কৰা নাছিলোঁ, ইয়াতো হাইলাইট কৰি লওঁ অলপ, ইয়াতো কৰি লৈছোঁ। নেক্সট হৈ গ'ল, আৰু ওপৰত অলপমান লগাই দিওঁ। এতিয়া ব্ৰিজ অফ দি নোজত কৰিছোঁ দেই। তো ব্ৰিজ অফ দি নোজতো মই হাইলাইট কৰা হৈ গ'ল অলৰেডি। তো লিপষ্টিকৰ কাৰণে মই ফেচাছৰ এইটো লিপষ্টিক লৈছোঁ, অলপ ৰেড কালাৰৰ। ভালদৰে এপ্লাই কৰি লওঁ। এই কালাৰটো বৰ বেছি মেট নহয়, অলপ ক্ৰীমি হয়। তো মই কম্পেক্ট পাউডাৰটো অলপমান লৈ আঙুলিত ডেপ ডেপ কৰি দিছোঁ, যিহেতু মোৰ অলপমান মেট লুক এটা লাগে। তো কম্পেক্ট পাউডাৰ লগাই লৈছোঁ ইয়াত ভালদৰে। এয়া চব মেট হৈ গ'ল। তো এয়াই মোৰ অলৰেডি মেকআপ ডান হৈ। তো এতিয়া নেক্সট লাষ্ট আহিছে ল'ৰিয়েলৰ ছেটিং স্প্ৰে। ভালদৰে আইচটো কভাৰ কৰি মই স্প্ৰে কৰি লৈছোঁ। তো মোৰ নিউ ইয়েৰ পাৰ্টি মেকআপ লুক ইজ ডান গাইজ। তো এতিয়া মই এযোৰ নতুন কাপোৰ পিন্ধি আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তো তেনেহ'লে চাই থাকক মোৰ ভিডিঅ'টো। হে গাইজ, মই আহি পালোহি এতিয়া মোৰ ড্ৰেছ চেঞ্জ কৰি। এয়া মই পিন্ধিছোঁ এযোৰ সম্পূৰ্ণ ৱেষ্টাৰ্ণ ড্ৰেছ, আৰু লগতে এয়া নেকলেছ এডাল। তাৰপৰা মোৰ হেয়াৰ ষ্টাইলটো মই এনেধৰণে কৰিছোঁ। আৰু মোৰ মেকআপ লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু যদি আপোনালোকৰ মোৰ এই মেকআপ লুকটো ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ আহোঁ, বাই বাই ফ্ৰেণ্ডছ। হেপী মেৰি খ্ৰীষ্টমাছ টু অল অফ ইউ এণ্ড হেপী নিউ ইয়েৰ।
বাই বাই।